মানে গাইছ এতিয়া এই কাঁহী এখন লৈ লৈছোঁ মানে ভিক্ষা খুজিম আৰু মানুহৰ ওচৰত যাম গৈ পিনি দাদা কিবা এটা দিয়ক খাবলৈ এনেকৈ খুজিম আপোনালোকে চাই থাকিব নে যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক এটা কৰি দিব মানে প্ৰেংক কৰিম আৰু এতিয়া প্ৰেংক এটা কৰি চাম আৰু গাইছ মই এতিয়া ছোৱালীকেইজনীৰ ওচৰলৈ যাম ক'ৰ পৰা আহিছে আপোনালোকে হা হা সোণাপুৰ 10-20 টকা কিবা এটা দিয়ক মন্দিৰৰ কাৰণে যি ইচ্ছা যি মনৰ পৰা যি দিয়ে সেইটোৱে হ'ব থেংক ইউ একো নহয় থেংক ইউ একো নহ'লে আমি এনেই ফোন এটা কৈছিলোঁ বেয়া নাপাব ভাল লাগিলে ক'ৰ পৰা আহিছে ক'লে সোণাপুৰ সোণাপুৰ শ্বৰ্টটো ৰাখিলি নে গাইছ মানে ছোৱালীজনীৰ লগত এতিয়া প্ৰেংক কৰিম ভণ্টি ক'ৰ পৰা আহিছা হেল্প এটা লাগিছিল তো গাইছ মানে একো হেল্প চেল্প নকৰিলে তো গুচি গ'লগৈ আৰু কথা এটা আছিলে ক'ৰ পৰা আহিছা তোমালোকে ক'ৰ পৰা আহিছা কৈ দিয়া আকৌ লাজ কৰিছা যে মোক মানে হেল্প এটা লাগিছিলে হেল্প এটা কৰিব লাগিছিলে কৰিবা নেকি মানে ভিক্ষা খুজি আছিলোঁ টকা এটা নহয় নহয় মোৰ ভিক্ষাটো মানে জাঙিয়া কিনিবলৈ পইচা নাই জাঙিয়া কিনিবৰ কাৰণে সুধিছিলোঁ 10 টকা এটা দিবা নেকি নিদিয়া ভিখাৰী প্ৰেংক